বাল্য বিবাহ আমাৰ সমাজৰ ব্যাধি স্বৰূপ আৰু এই বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত আমি আমচুৰ ফালৰ পৰা যথেষ্ট পৰিমাণে কাম কৰি আছো আৰু বিগত ৬-৭ বছৰত আমি কমেও ৩,০০০তকৈ অধিক বাল্য বিবাহ বন্ধ কৰাবলৈ আমি সক্ষম হৈছো। গতিকে আমাৰ এই বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত আমাৰ আমচুৰ সতীৰ্থসকল আজি আঞ্চলিকৰ পৰা আৰম্ভ কৰি আপোনাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সতীৰ্থসকলে যথেষ্ট পৰিমাণে কাম কৰিছে আৰু সকলোৱে আজি শাৰীৰিকভাৱে হওক বা মানুহৰ সমালোচনাৰ সন্মুখীনেই হওক এনেকুৱা হ'বলগীয়া পৰিস্থিতি হৈছিলে। যিয়েই নহওক আমি ৰাইজৰ স্বাৰ্থত আমাৰ সংখ্যালঘু ৰাইজৰ স্বাৰ্থত বা সমাজৰ স্বাৰ্থত আমি আমাৰ যিটো লক্ষ্য আছিলে যে বাল্য বিবাহ আমি বন্ধ কৰিম, গতিকে আমি সেইদৰে কাম কৰি আহিছোঁ বিগত সময়ছোৱাৰ পৰা আৰু কাম কৰি যাম। এতিয়া অসম চৰকাৰে যিটো পদক্ষেপ লৈছে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে ই আদৰণীয় আৰু বাল্য বিবাহ যাতে বন্ধ হয় সেই ক্ষেত্ৰত অসম চৰকাৰে ভালদৰে পদক্ষেপ লওক, আমি তাক আদৰণি জনাইছোঁ। কিন্তু এই ক্ষেত্ৰত ক'বলগীয়া কিছু কথা থাকি যায় যে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত এতিয়া যিটো পদক্ষেপ লৈছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছে, যিসকল লোকে বাল্য বিবাহ কৰিছে তেওঁলোকক কৰায়ত্ব কৰাৰ বাবে যিটো ঘোষণা কৰিছে বা ২০০৬ চনত আইন প্ৰণয়ন কৰা হৈছিল আৰু সেইমতে মই ভাবোঁ যে বহুত আগতে আচলতে চৰকাৰে পদক্ষেপ ল'ব লাগিছিলে। তেওঁলোকে কিছু দেৰি পলম কৰিলে যদিও মই ভাবোঁ যে এতিয়াও যেনেদৰে পদক্ষেপ লৈছে ভালদৰে কাম কৰিব লাগে আৰু তেখেতসকলক যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকক যে কৰায়ত্ব কৰিব, তেওঁলোকৰ পৰিয়ালৰ যিসকল লোক আছে মই ভাবোঁ যে তেওঁলোকক যাতে নিৰাপত্তা দিয়া হয়, অসম চৰকাৰে তাৰ বাবে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু বাল্য বিবাহ যাতে আমাৰ সমাজৰ পৰা নিৰ্মূল হৈ যায় তাৰ বাবে অনাগত সময়ছোৱাত ভালদৰে কাম কৰিব লাগে বুলি মই ভাবোঁ। এতিয়া দেখা দিছে যে আমাৰ সমাজত বিশেষকৈ চৰচাপৰিৰ ঠাইৰ পৰা কিছু মানুহ অলপ শংকিত হৈছে, বহু লোকে শংকিত হোৱা দেখা গৈছে। মই ভাবোঁ যে চৰকাৰৰ ফালৰ পৰা বা আৰক্ষীৰ লোকে এই ক্ষেত্ৰত এটি ঘোষণা কৰিব লাগে ভালদৰে, যাতে লোকসকল আতংকিত নহয়, এটা বেয়া পৰিৱেশৰ যাতে সৃষ্টি নহয়। যিসকল লোকে বাল্য বিবাহ কৰিছে তেওঁলোকৰ প্ৰমাণ পত্ৰ চাই তেওঁলোকৰ আইনীভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে তেওঁলোকক ব্যৱস্থা লওক। তাৰোপৰিও যাতে সমাজখন আচলতে আমি সুস্থভাৱে আগুৱাই লৈ যাব পাৰোঁ, সমাজখনৰ সৰ্বাংগীন যাতে উন্নয়ন হয় সেই ক্ষেত্ৰত আমি কাম কৰি যাব লাগিব আৰু অনাগত সময়ছোৱাত আমাৰ সমাজত যাতে বাল্য বিবাহ সংগঠিত নহয়। কাৰণ আমি দেখিছোঁ যে এই বাল্য বিবাহ সংগঠিত হোৱাৰ ফলত চাওক আজি ল'ৰা ছোৱালীবোৰক পৰিণত আৰু অনাগত সময়ছোৱাত আমাৰ সমাজত যাতে বাল্য বিবাহ সংগঠিত নহয়। কাৰণ আমি দেখিছোঁ যে এই বাল্য বিবাহ সংগঠিত হোৱাৰ ফলত চাওক আজি ল'ৰা ছোৱালীবোৰক পৰিণত নহয়, অপৰিণত অৱস্থাত তেওঁলোকে বিবাহপাশত আবদ্ধ হয়, তেওঁলোকে খুব আৰ্থিক দিশত পিছপৰা থাকে, তেওঁলোক অশিক্ষিত থাকে। গতিকে মই ভাবোঁ যে তেখেতসকলক আৰ্থিক দিশত আমি কেনেদৰে সবল কৰিব পাৰোঁ, আমি শিক্ষাৰ পোহৰ কেনেদৰে দিব পাৰোঁ সেই ক্ষেত্ৰত কিছু কাম কৰিবলগীয়া আছে বুলি মই ভাবোঁ। চৰকাৰে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগে যে আৰ্থিক দিশত সেই লোকসকলক আমি কেনেদৰে আগুৱাই লৈ আহিব পাৰোঁ বা শিক্ষিত কেনেকৈ কৰিব পাৰোঁ সেই লোকসকলক। মই ভাবোঁ যে সেই ক্ষেত্ৰত অলপ বেছি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু লগতে বাল্য বিবাহটো যাতে আমাৰ সমাজ ব্যৱস্থাত নাথাকে, বাল্য বিবাহটো বন্ধ কৰাৰ ক্ষেত্ৰত ভালদৰে চৰকাৰে কাম কৰক। আমি সংগঠনৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াই যাম আৰু সমাজত যাতে বাল্য বিবাহ একেবাৰে নিৰ্মূল হৈ যায় সেই ক্ষেত্ৰত যাতে আমি আটাইয়ে মিলি সমিল মিলে যাতে কাম কৰি যাব পাৰোঁ, সেই ক্ষেত্ৰত আমি সকলোৱে সমিল মিলে কাম কৰি যাব লাগে। ধন্যবাদ।